নমস্কাৰ বন্ধুসকল আজি আপোনালোকক মোৰ চেনেললৈ আকৌ স্বাগতম জনাইছো আপোনালোকে যদি মোৰ চেনেলটোত নতুন আহিছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব বটনত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ সকলো ভিডিও নটিফিকেশন আপোনালোকে সোনকালে পাব পাৰে আজি মই আপোনালোকক দেখুৱাম স্মোকি আই মেকআপ টিউটৰিয়েল তেন্তে আহক ভিডিওটো ষ্টাৰ্ট কৰো প্ৰথমতে আমাক লাগিব কনসিলাৰ যেটো আমি আই মেকআপ কৰাৰ আগত ইউজ কৰিম মই আপোনালোকক দেখুৱাই দিছো আমি কেনেকৈ এটো লগাব লাগে এতিয়া মই এইখিনি মই হাতেৰে ব্লেন্ড কৰিম আৰু আপোনালোকে যদি বিচাৰে তেন্তে বিউটি ব্লেন্ডাৰ ইউজ কৰিব পাৰে এয়া চাওক ইমান ধুনীয়াকৈ ব্লেন্ড হৈ গ'ল তাৰ পিছত আমি ইউজ কৰিম লুজ পাউডাৰ কম্পেক্ট যদি আপোনালোকৰ ওচৰত আছে কম্পেক্টটো ইউজ কৰিব পাৰে মই লুজ পাউডাৰ ইউজ কৰিম লেকমিৰ সৰু ব্ৰাছ এটা লৈ ল'ব আপোনালোকে ব্লেন্ডিং ব্ৰাছ আৰু তেতিয়া ভাল হ'ব এয়া মই পাউডাৰ মাৰিলো এতিয়া এয়া সব তাৰ পিছত এতিয়া আমি ইউজ কৰিম কাজল আমাক কাজল লাগিব মই লৈছো লেকমি আইকনিক কাজল আপোনালোকে বেলেগ কাজল ইউজ কৰিব পাৰিব একো নাই এতিয়া মই এই কাজলখিনি স্পঞ্জ এপ্লিকেটৰে মই ব্লেন্ড কৰিম যদি আপোনালোকৰ ওচৰত এডাল নাই তেন্তে আপোনালোকে এয়াৰ ব্ৰাছ ল'ব পাৰিব কোনো কথা নাই কিন্তু ব্লেন্ড ভালকৈ হ'ব এতিয়া মই এডালে কৰিম যেটো মোৰ ওচৰত এডাল আছে এয়া চাওক মই ব্লেন্ড কৰি ললো এয়া এয়া চাওক এতিয়া মই দুইটা চকু ধুনীয়াকৈ ব্লেন্ড কৰি ললো তাৰ পিছত মই ইউজ কৰিম আইশ্যাডো মই হুডা বিউটিৰ আইশ্যাডো ইউজ কৰিম এয়া দেখিছে এটো ব্ৰাউন কালাৰ এটো মই ইউজ কৰিম এতিয়া
এতিয়া মই ব্লেন্ড কৰিম এয়া মই আইশ্যাডো ব্লেন্ড কৰি ললো এয়া সব ধুনিয়াকে ওচৰৰ পৰা দেখুৱাই দিছো আপোনালোকক ব্লেন্ড হৈ গল এতিয়া মই ইউজ কৰিম ব্ল্যাক আইশ্যাডো যেটো অলপ শাইন কৰি থাকিব ব্ল্যাকটো মাৰ্চৰ হয় এটো মোৰ এটো ব্ল্যাকটো ইউজ কৰিম মই এয়া হাতেৰে ইউজ কৰিম এয়া সা কেনেকৈ লৈছো মই স্লাইটলি লগাম এয়া হৈ গল স্মোকি আই এয়া সব কিমান ধুনিয়া লাগিছে মই ওচৰৰ পৰা দেখুৱাইছো আপোনালোকক তো বন্ধুসকল আপোনালোকে আজি দেখিলে যে মই স্মোকি আই দেখুৱালো আপোনালোকক আৰু এনেকুৱা ধৰণৰ ভিডিও আকৌ আপোনালোকৰ মাজলৈ লৈ আনিম আৰু যদি আপোনালোকে মোৰ আজি ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু কমেন্ট শেয়াৰ কৰিব আজিলৈ আহো আকৌ লগ পাম ধন্যবাদ